My name is Lyman Boro. I came from village named Batabari. Presently, I am doing my graduation in Tamulpur College, Tamulpur. Sir, how is your UPPL political party different from BPF or other political party in terms of events and governance? Thank you. Political science or Satri, to political question khudise. Moi akha rakhichu Lyman Boro ekdin nohoy ekdin MLA nohole montri hoboye hobo. Sobe hat support diyo. Thank you. Thank you, sir. Aru koise sure boli koise ekdam hoboye hobo. Amak mohila leader lage. Bhalke poriba Bharatot etia hazar party hol. Ei party bilakor nijor niti ase, adorsho ase, ideology ase, uddesho ase, objective ase, sob ase. Thik tene dhoroner UPPL o eta party, UPPL oro nijor ideology, nijor principle, nijor aim and objective, nijor mission aru vision ase. 2015 sonot amar founder president UG Brahmo Dangoria UPPL dolto jonmo dise. 2003 BTC sukti hoise. Tar agot 1987 Bodolen Andolon Arambo hoise. Tar agot 1967 Nikhil Boro Satro Khonta PTC e jonmo paise Boro Bhumit aru Boro Hokolor aru bibhinno jati jonogostir odhikaror সংগ্রাম আরম্ভ হয়েছে সব কমিউনিটিরে আমার ভারতৰ সংবিধানত যিখিনি ব্যৱস্থা আছে যিখিনি অধিকাৰ আছে এই অধিকাৰখিনি প্ৰত্যেকজনৰ প্ৰাপ্য অধিকাৰ কিন্তু এই অঞ্চলৰ মানুহবিলাকে এটা সময়ত ভাবিলে যে 1947 চনত স্বাধীন হোৱা ভাৰতৰ বিভিন্ন অঞ্চলটো আগুৱাই গল আমাৰ অঞ্চলটো আগুৱাই যোৱা নাই তো সেই কাৰণে এটা ডাঙৰ আন্দোলন হৈ গল আৰু সেই আন্দোলনৰ ফলত বিএসসি বিটিসি আৰু এতিয়া বিটিআৰ গঠন হল এই বিএসসি বিটিসি আৰু বিটিআৰ টো গঠন হল সো হিটো চলাব লাগিব তো কোনে চলাব মানুহৰ হোপস এণ্ড এসপিৰেশন আশা আৰু আকাংক্ষা গাংনাই আৰু উখইনাই ইটো পুৰা কৰিবলৈ কোনবা ভাল মানুহে নেতৃত্ব দিব লাগিব ইউজি ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত ইউপিপিএল দলটো গঠন কৰিছে আৰু ইউপিপিএল দলটো গঠন কৰি প্ৰথমে চেষ্টা কৰিলে যে ইয়াতে এটা ডেমোক্ৰেটিক বাতাবৰণ বডোলেণ্ডত সবে হিউম্যান ৰাইট পাব লাগিব সোশিও পলিটিক্যাল ৰাইট পাব লাগিব অৰ্থনৈতিক অধিকাৰটো পাব লাগিব সব এই অধিকাৰ বিলাক দিবলৈ এই সময়ত আমাৰ নেতা বিলাকে দেশত কি হৈছে কি হোৱা নাই কি আইন বনাইছে কি আইন বনোৱা নাই কি ভাল স্কিম আছে আৰু নাই এই কথা বিলাক আমাৰ ৰাজনৈতিক নেতা বিলাকে ভালকে এড্ৰেছ কৰিব পৰা নাছিল এই কাৰণে ইউজি ব্ৰহ্ম ডাঙৰীয়া ইউপিপিএল গঠন কৰিলে বহুত স্ট্ৰাগল কৰিলে বন্দুক বাৰুদ দূৰ হ'ব লাগে শান্তিৰ বডলেণ্ড হ'ব লাগে বেআইনী অস্ত্ৰ শেষ হ'ব লাগে এই কথাবিলাক লৈ পেলাই বহুত কাম কৰি 2020 একৰ্ড হল আৰু 2020 ময়ো পাৰ্টিত জয়েন কৰিলো 27 ফেব্ৰুৱাৰী আমি সবে এটা মিশন বনালো যে 30-40 ইয়াৰ্স বডলেণ্ডত যিবিলাক নেগেটিভিটি আছিল ইটো ট্ৰান্সফৰ্ম কৰি পজিটিভিটিত আনিব লাগে সব নেগেটিভ বিষয়বিলাক দূৰ কৰিব লাগে আৰু এতিয়া আমাৰ লগত একেলগে 26টা জনগোষ্ঠী আছে আমি কাজিয়া পেছাল কৰি খোদাই জিয়াই থাকিব নোৱাৰো কাৰণ আমি বড়ো গোৰখা বঙালী আদিবাসী মাইনৰিটি যিমান জনগোষ্ঠী আছে এটা কলেজতে ওদালগুৰি কলেজতে আমাৰ লৰা ছোৱালী পঢ়ে ওদালগুৰি হস্পিটালত ডক্টৰ আছে এই ডক্টৰৰ তাত ইয়াত মাইনৰিটি আহে আদিবাসীও আহে অসমীয়াও আহে সবে আহে বিপিএফৰ সময়ত 17টা বছৰ পাইছে 17টা বছৰত তেখেতসকলে শান্তি আনিব লাগে এইটো ফোকাস কৰা নাছিল 17টা বছৰত শিক্ষাটো ইয়তে গুৰুত্ব দিয়া নাছিল এতিয়া আমি জেনেকা গুৰুত্ব দিছো যাৰ কাৰণে আজি মেট্ৰিকত চিৰাং ডিস্ট্ৰিক্ট একেলগে দুবাৰ অল আসামত টপ হৈছে হায়াৰ সেকেন্ডাৰীত বাক্সা জিলা আৰু তামুলপুৰ জিলা সায়েন্স আৰু আৰ্টছত হায়াৰ সেকেন্ডাৰী ৰিজাল্টত টপ হৈছে আমি শিক্ষাটো গুৰুত্ব দিছো আমি জাতি জনগোষ্ঠীক গুৰুত্ব দিছো ভিজন ডকুমেন্ট উলাইছো ভাৰতবৰ্ষত কোটো 26টা জনগোষ্ঠীৰ ভিজন ডকুমেন্ট উলোৱা নাই কোনো পাবলিশ কৰা নাই কোনো তেনেকা কথা চিন্তা কৰা নাই কিন্তু বডোলেণ্ডত ইউপিপিএল চৰকাৰে 26টা জনগোষ্ঠীৰ ভিজন ডকুমেন্ট বনাইছো আমি এটো ভাৰতৰ কোটো হোৱা নাই 26টা জনগোষ্ঠীৰ কাৰণে আমি ভিজন আমি কি কৰিছো এতিয়া মিউজিয়াম বনাবলৈ গৈ আছো 26টা জনগোষ্ঠীৰ আমি ইথনোগ্ৰাফি ইতিহাস লিখিবলৈ গৈ আছো যাহাতে সবে প্ৰাউড ফিল কৰিব পাৰে যে মোৰো এটা ইতিহাস আছে এটা সময়ত only 1600 পৰিয়ালৰ মাটিৰ কাম মানে 17 বছৰত বিপিএফৰ কৰিছিল প্ৰায় 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা only
4-3 বছৰত আমি শেষ কৰিছোঁ গতিকে হাউ উই আৰ ডিফাৰেণ্ট আমি তেখেতসকলৰ নিচিনা পলিচি নোহোৱাকৈ কাম কৰা নাই আমি উইথ পলিচি কাম কৰিছোঁ তেখেতসকলৰ নিচিনা ভিজন নোহোৱা কাম কৰা নাই আমি ভিজন লৈ কাম কৰিছোঁ এটা হ'ল সংগ্ৰামীসকলকো আমি শ্ৰদ্ধা দিছোঁ এতিয়া আমি নতুন এটা মিছন লৈছোঁ বীমা চিবিনাই বিথাংকি মা সেৱা আঁচনি অসমীয়াত ক'লে বীমা চিবিনাই বিথাংকিত কি আমাৰ 30-40 বছৰ সংগ্ৰামত যিসকল সংগ্ৰামী মৰি গ'ল সেইসকলৰ মাসকল জীয়াই আছে কিন্তু তেখেতসকলক চাবলৈ কোনো নাই এই মাসকলক আমি প্ৰত্যেক মাহত 1000 কৰি তেখেতসকলে জীয়াই থকালৈকে 1000 কৰি প্ৰত্যেকজন মাক আমি দিব বিচাৰিছোঁ হাউ উই আৰ ডিফাৰেণ্ট এই কথাটো BPF-এ ভাবা নাছিলে মাৰ্টিয়াৰসকলক আমি যিমান পাৰোঁ ইমান মাৰ্টিয়াৰসকলক আমি এক্সগ্ৰেচিয়া দিলোঁ কেছবিলাক আমি উইথড্ৰ কৰিলোঁ এতিয়া বিভিন্ন সংগ্ৰামীসকল নট অনলি বড়ো বিভিন্ন জনগোষ্ঠীৰ সংগ্ৰামীসকলৰ লগত আমি কথা পাতিছোঁ ৰাজপথত যাই আন্দোলন কৰিব নালাগে এতিয়া বড়োলেণ্ডত কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বনাইছোঁ কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে প্ৰত্যেকটা জনগোষ্ঠীক বছৰত দুবাৰ মাতি পেলাই সুধিব যে আপোনাৰ জনগোষ্ঠীত কিবা সমস্যা আছে নেকি চৰকাৰে মাতি পেলাই সুধিব আগত ধৰ্ণা দিব লাগিছিলে ৰেলী কৰিব লাগিছিলে তেনেকা বহুত ক্ষেত্ৰত আমি ডিফাৰেণ্ট আমাৰ মিছন আছে ভিজন আছে আমাৰ এজেণ্ডা আছে আৰু 35 লাখ জনসাধাৰণক ওৱান ছিংগল ফেমিলি হিচাপে লৈ আগবাঢ়ি যোৱাৰ UPPL-ৰ এটা ডাঙৰ এটা মিছন আছে সেইটো লৈ পেলাই আমি কাম কৰিছোঁ থেংক ইউ